নমস্কাৰ, মই শ্যামলী বৰুৱা আপোনালোকৰ মাজলৈ নতুন এটা ব্লগ ভিডিঅ' বনাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যেন। মই বৰভেটি নামঘৰলৈ গৈ আছোঁ। বৰভেটি নামঘৰ সম্পূৰ্ণকৈ দেখাব চেষ্টা কৰিম। হৈছে দিল্লী পাব্লিক স্কুল। বৰভেটিলৈ আহোঁতে পায়। আপোনালোক কোনোবা যদি বৰভেটি নামঘৰলৈ আহিব বিচাৰে তেন্তে যোৰহাট নগৰৰ প্ৰায় 12-13 কিলোমিটাৰ উত্তৰ-পশ্চিম গৰকা মালপথাৰৰ ঐতিহাসিক বৰভেটি নামঘৰ ভাগ অৱস্থিত। আহি বৰভেটি নামঘৰ সন্মুখ পালোহি। এতিয়া ব'লকচোন বৰভেটি নামঘৰৰ ভিতৰ ফালে চাওঁ। হৈছে অষ্টভুজ বৰভেটি। এই ভেটিভাগ কেতিয়া আৰু কেনেকৈ স্থাপিত হৈছিল জানোচোন আহক। তেওঁ লক্ষ্মীসিংহ ৰাজত্ব কালত 1769 খ্ৰীষ্টাব্দৰ মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেওঁৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি একো চপৰাকৈ মাটি দিয়াই মালপথাৰৰ দ ঠাইত শৰৎকালত বৰভেটি বন্ধাইছিল বুলি জনশ্ৰুতি আছে। এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্ৰায় 8,90,000 শিষ্য গোট খাইছিল। মালপথাৰৰ উক্ত ঠাইডোখৰ 24 দ আছিল। বৰ্তমান এই ভেটিৰ উচ্চতা 360 ফুট আৰু 120 ফুট বহল। তলত দীঘলাই 380 ফুট, প্ৰস্থ 189 ফুট আছিল। বৰভেটিৰ মুঠ মাটিকালি 6 বিঘা 1 কঠা 10 লোচা। বৰ্তমান সমতলৰ পৰা বৰভেটিৰ প্ৰায় 20-22 ফুটমানহে ওখ হ'ব। কিন্তু প্ৰথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্ৰায় 54 ফুট। ভেটিটো ওখ হোৱাৰ বাবে বৰভেটি বুলি ইতিহাস প্ৰসিদ্ধ। বৰভেটিৰ নামঘৰৰ নলগোৱা কেনেকৈ আৰু কেতিয়া পালন কৰা হয় জানোচোন আহক। মায়ামৰা ভক্তসকলে প্ৰতি বছৰে প্ৰথম খেপ শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্ৰথম সপ্তাহৰ কোনো এটা দিনত সকলো লগ হৈ বৰভেটিত নলগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে। মাটিৰ চাকিৰে বন্তি প্ৰজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়। নতুন চাউলৰ পিঠাগুৰি, গাখীৰ আৰু গুড়েৰে তৈয়াৰী সাজ, মাহ-প্ৰসাদ, কল, কুঁহিয়াৰ আদি নৈবেদ্যৰে শৰাই সজাই গায়ন-বায়ন গোৱা হয়। উক্ত গায়ন-বায়ন মৃদং আৰু তালেৰে পৰিৱেশন কৰা হয়। নলগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সমাগম হয়। আপোনালোকক অষ্টভুজ বৰভেটি ভাগ দেখাবলৈ সম্পূৰ্ণ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।